এতিয়া অসমৰ বাহিৰৰ মানুহে আমাৰ অসমীয়া সংস্কৃতিক গ্ৰহণ কৰিবলৈ বা আঁকোৱালি ল'বলৈ লাজ নকৰে, কিন্তু যেতিয়া অসমীয়া হৈ পেলাই অসমীয়া সংস্কৃতিক গ্ৰহণ কৰিবলৈ বা দেখাবলৈ মানুহৰ আগত লাজ কৰে ন, তেতিয়া তেনেকুৱা মানুহৰ প্ৰতি ন প্ৰত্যেকজন অসমীয়াৰে মনত কি ভাৱ সৃষ্টি হয় গম পাইছে চাগে। অসমীয়া হয় যেতিয়া মানে মেইন ৰাস্তাত দৌৰাই দৌৰাই পিটিম, যে চেণ্ডেলৰ মালাহে পিন্ধাম, পুকুৰতে হওক বা মুখতে ভুলুকা বাঁহে ভৰাম, কি কৈছে এনেকুৱা নিচিনা ভাৱবোৰ আহি যায়। বলিউড সাউথৰ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছান আমাৰ অসমলৈ আহিছিল শান্তনু হাজৰিকাৰ লগত বিহু খাবলৈ, বিহু চাবলৈ। আৰু তাইক মানে গুৱাহাটীৰ এখন বিহু অনুষ্ঠানত নিমন্ত্ৰণ কৰিছিল বিহু চাবলৈ। আৰু তালৈ যাওঁতে তাই অসমীয়া সাজপাৰযোৰ পিন্ধি লৈ গৈছিলে, কিন্তু তাত থকা এজন বনৰ পক্ষীয়ে ন মানে এনেকুৱা নিচিনা আধা পিঠি ওলোৱা অদ্ভুত ধৰণৰ ড্ৰেছ পিন্ধিলে তাত কিবা কৰিছিল। আৰু কিন্তু যেতিয়া শ্ৰুতি হাছানক নিমন্ত্ৰণ কৰিছিল, তাত নাচিবলৈ দিছিল, তেতিয়া সেই বনৰ পক্ষীৰ যেনে কোনোবা ফালৰ পৰা ওলাই আহি পেলাই এনেকৈ শিকাইছিল, নাচ শিকাইছিলে, কিন্তু এনেকুৱা ধৰণৰ অদ্ভুত ধৰণৰ কাপোৰ পিন্ধি লৈছে ন। তাৰপিছত গোটেই ছ'চিয়েল মিডিয়াত কণ্ট্ৰভাৰ্চি হৈ আছে, প্ৰত্যেকজন অসমীয়া মাত মাতি আছে, কাৰণ অসমীয়া হৈ পেলাই অসমীয়া সাজপাৰযোৰ পিন্ধিব যে লাগে বিহুৰ দিনত সেইটো তাই নাজানিলে। কিন্তু শ্ৰুতি হাছান বাহিৰৰ ছোৱালী হৈ পেলাই অসমীয়া সংস্কৃতিৰ লগত মানে মিল খোৱা কি কাপোৰ পিন্ধিব লাগে গোটেইখিনি মিলাই মিলি লৈ পেলাই পিন্ধি লৈ পেলাই নাচিব গৈছে, চাবলৈ গৈছে ন অসমীয়া বিহু প্ৰগ্ৰামবোৰ। মানে কি ক'ম, সেইটো হ'ল তাইৰ থিংকিং শ্ৰুতি হাছানৰ। আৰু আমাৰ অসমৰ সেইজনী হ'ল বনৰ পক্ষী থিংকিংটো সেইটো, যে বিহু মানে অনুষ্ঠানত গৈ পেলাই এনেকুৱা নিচিনা আধা পিঠি ওলোৱা কিবা কিবি ওলোৱা কাপোৰ পিন্ধিলে বিহু শিকাবলৈ গৈছে। এইটোত কিবা আছেনে? এইটোত কিবা আছে। এইটো বিহু অনুষ্ঠান হয়, তাৰ বিহু অনুষ্ঠানত কি কাপোৰ পিন্ধিব লাগে সেইটো শিকাব লাগে মানে এক্সট্ৰাকৈ আকৌ। আৰু বিহু কমিটিত থকা মানুহবোৰৰ মানে কি এইটোত জ্ঞান চেন বোলা বস্তুটো আছেনে, ক'ব লাগে নে নালাগে যে এখন বিহু অনুষ্ঠান হয়, গতিকে ইয়াত অনলি বিহু কাপোৰ পিন্ধিব লাগিব। তাত কোনো ধৰণৰ মানে মডেলিং কাপোৰ আধা বুকু ওলোৱা পিঠি ওলোৱা কাপোৰ পিন্ধা কোনো ইয়াত জৰুৰী নাই বা প্ৰয়োজন নাই, ক'ব লাগিছিল, কিন্তু সেইবোৰ নকৰিলে। আৰু তাৰপিছত গম পাইছে ছ'চিয়েল মিডিয়াত পূৰা কণ্ট্ৰভাৰ্চি হৈ আছে। এইটোৰ ওপৰত আপোনালোকৰ কি মতামত প্লিজ কমেণ্ট কৰি জনাব। আৰু এই বনৰ পক্ষীজনীক ন কি বুলি ক'ব জনাব। কিছুদিন হ'ল ভিগু কাশ্যপৰ গান এটা বম ভাইৰেল হৈছে, নাচ মেৰি ৰাণী ৰাণী বোলে, নাচ মেৰি ৰাণী ৰাণী, নাচ মেৰি ৰাণী ৰাণী, এনেকৈ বম ভাইৰেল হৈ আছে বোলে। ৰঙালীলা ফাগুনে উডুবাই প্ৰেমৰ দেখনিছিলা, নাচ বেবি নাচ কঁকাল ভাঙি নাচ, নাচ বেবি নাচ গধি কৰি নাচ, নাচ বেবি নাচ কঁকাল ভাঙি নাচ, নাচ বেবি নাচ গধি কৰি নাচ, নাচ বেবি নাচ কঁকাল ভাঙি নাচ, নাচ বেবি নাচ গধি কৰি নাচ, নাচ বেবি নাচ কঁকাল ভাঙি নাচ, নাচ বেবি নাচ গধি কৰি নাচ। বেবী নাচ ভিগু কাশ্যপৰ এই চংটো বহুতে কৈছে কপি চং, বলিউডৰ জনপ্ৰিয় ছিংগাৰ গুৰু ৰান্ধাৰ চঙৰ পৰা কপি কৰিছে নাচ মেৰি ৰাণী ৰাণী। হয় নহয় সেইটো দেখাত তেনেকুৱা নিচিনা লাগিছে, কাৰণ ফুল চংটো এতিয়ালৈকে দিয়া নাই, গতিকে একেবাৰে ক'ব নোৱাৰি যে গোটেইটো কপি বুলি। আৰু গানটো শুনাৰ পিছতনো কি ক'ম আৰু, বেক চাইড থকা নাচনীজনী ইমান ধুনীয়া ধুনীয়া নাচিছে, এনেকৈ হয় মানে দেখাৰ পিছত মোৰ 32টা তাত উলিয়াই হাঁহিছোঁ, লগতে মোৰ চবৰ লগৰ গোটেইগালে হাঁহিছে। আৰু এফবিতে হওক চবতে মিমছ বনাইছে, কিবা কিবি কৰিছে, মানে কি ক'ম আৰু ক'বলগীয়া বনাইছে। আৰু ভিগু কাশ্যপে ইয়াৰ আগতো বহুত গান মানে কপি কৰিছে, তাৰ ওপৰত মাতো মাতিছে যে হয় মই কপি কৰিছোঁ বুলি, কিন্তু এইটোৰ ওপৰত এতিয়ালৈকে মাত মতা নাই বা কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাই, মই পোৱা নাই এতিয়ালৈকে। যদি দিছে মই গম নাপাওঁ, মোক দি দিলেই হ'ল, মই এতিয়ালৈকে পোৱা নাই। আৰু কিনো ক'ম, গানডাল চোৱাৰ পিছত কৈছোঁ নহয়, মই যদি ক'বলৈ যাওঁ থাৰ্ড ক্লাছ চং হ'ব, ৰিয়েলত যদি ক'বলৈ যাওঁ, কাৰণ এনেকুৱা আছে মক কেলেম চং, কি ক'ম আৰু ৰিয়েলত সঁচা কথাটো কৈছোঁ, বেয়া নাপালে ভিগুদা বেয়া নাপাবা, ৰিয়েলত কৈছোঁ থাৰ্ড ক্লাছ চং হ'ব। মানে মিমবিলাক পাইলেতো এবিধ মই নিজে মানে কি ক'ম, এনেকুৱা যে মিম বনাইছে নহয়, কি কমেণ্ট দিছে মানে বহুত বেয়া বেয়া কমেণ্ট দিছে, কি ক'বা, ভুল কৰিলে শাস্তি পায় সেইটো মানে আছেই ন। কমেণ্ট দিছে অসমৰ ৰাইজে, বম বেয়াকৈ ধুইছে, একো নাই, ভুল কৰিছে যেতিয়া চৰি বুলি কৈ দিবা, কিবা ভিডিঅ' এটা বনাই কৈ দিবা ভুল হ'ল বুলি। ত' তাৰপিছত কি হয় দেখা যাব আৰু। এতিয়া যদিহে গানটো শুনা নাই কোনোবাই, তেতিয়া শুনি ল'ব, কাৰণ গানটো শুনাৰ পিছত ন আপোনাৰ যদি হাগা বন্ধ হৈছে হাগা হৈ যাব, ভোক লাগে নাই যদি ভোক লাগি যাব, নহবা বেলেগ কিবা কিবি হৈ যাব। চ' গানটো শুনক এবাৰ, তাৰপিছত কমেণ্ট কৰি জনাওক, গালি পাৰে কি পাৰে পাৰক, লগতে
আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ কাৰণ ন ছাবস্ক্ৰাইবটো কৰিলে মটিভেট হৈ যায় ঠিক ভালকৈ ভিডিঅ' বনাবলৈ চ' কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু কি মতামত প্লিজ কমেণ্ট কৰি জনাব